সংসারে মায়াবী সরাসর জগতের সারিমুখী জীবন আমাকে কেন্দ্র করে মৃত উঠিছে আৰু আমি জগতৰ সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান যি যেনে কৰ্ম কৰে তাৰ তেনে ফল ভোগ কৰাও এইবাৰ মই এজন মহাভক্তক পৰীক্ষাৰ হেতু অৱন্তী ৰাজ্যলৈ কৰি গমন অৱন্তী ৰাজ্য আমাৰ মহাভক্ত আমি পৰম আমি কৰ্ম পৰীক্ষা আৰু পৰীক্ষাত যদি তেওঁ উত্তীৰ্ণ হয় তেতিয়াহ'লে তেওঁ জগতত অক্ষয় কীৰ্তি লাভ কৰি স্বৰ্গবাস কৰিব দেৱকী নাৰদ এইফালে উপযুক্ত সময়তে তুমি কৈছা উপস্থিত দেৱকী এইবাৰ পুনৰ এজন মহাভক্তৰ পৰীক্ষাৰ হেতু তোমাৰ কৈছে মোৰ প্ৰভু কোন সেই ভাগ্যৱান পুৰুষ যাৰ ভক্তি পৰীক্ষাত পুনৰবাৰ জগতত প্ৰতিষ্ঠা হয় ধৰ্মৰ গজ্ঞা দেৱকী এইবাৰ অৱন্তীৰা শ্ৰীমতজনক ধৰ্ম পৰীক্ষা কৰিব লাগিব নাৰায়ণ প্ৰভু অৱন্তীৰাজ শ্ৰীমতখন দেখোন আপোনাৰ পৰম ভক্ত তেনেস্থলত তেওঁৰ এই ভক্তি পৰীক্ষা একোকে নুবুজিলো প্ৰভু শুনা দেৱকী ভক্তসকলৰ ভক্তি মহিমাৰ দ্বাৰাই জগতত ভক্তিৰ মহিমা প্ৰকাশ কৰাটোৱেই আমাৰ প্ৰধান কৰ্তব্য কেৱল দৈৱখনৰ ভক্তি পৰীক্ষাই নহয় লগতে অশ্বপতিৰ কন্যা সাবিত্ৰী সুন্দৰী সতীত্ব গুণৰ কথা জগতত বিস্তাৰ কৰিব গতিকে দেৱকী মোৰ এই সকলো কাৰ্যত তুমি মোক সহায় কৰিব লাগিব কওকচোন প্ৰভু কিদৰেনো ৰাজা বিন্যাস খেলৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা কৰিব পৰা শুনা তেন্তে দেৱকী পৰীক্ষা অৱন্তী ৰাজ সিংহাসন সেনাপতি পুত্ৰখনৰ দ্বাৰাই অৱৰোধ কৰা ৰজা ৰাণী পুত্ৰসহ অশেষ কষ্ট আৰু অন্যহাতে অশ্বপতিৰ কন্যা সাবিত্ৰীৰ লগত দৈম্যস্থানৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্য আমাৰ তেওঁলোকৰ বিবাহ এবছৰ নহওঁতে অৰণ্যৰ মাজত সৰ্পদংশনত সত্যবানক নিধন কৰা হ'ব ধৰ্মৰাজ দমক পৰাভূত কৰি
স্বামীৰ জীৱনকে ধৰি দৈমত খেলৰ হেৰুৱা ৰাজ্যধন ঐশ্বৰ্য বিভূতি গুণৰ সকলোখিনি ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব গতিকে দেৱৰী মোৰ এই সকলো কাৰ্যত তুমি মোক সহায় কৰিব লাগিব এতিয়া কোৱা তুমি তোমাৰ কাৰ্যত অগ্ৰসৰ হোৱা আৰু মই দিন বন্ধু হে এইয়া তুমি কি খেলা খেলিব খুজিছা অহৰ্নিশে তোমাৰ ভাৱত বিভোৰ অৱন্তীৰাজ দিম্য খেলৰ প্ৰতি তুমি ইমান নিষ্ঠুৰ হৈছা কিয় বাৰু তোমাৰ কাৰ্য তুমি কৰি যোৱা মই নেপথ্যত থাকি ৰাজা দিম্য খেলত সহায় কৰি যাওঁ ভক্ত আৰু ভগৱানৰ ভক্তি মহিমা চাই নয়ন আৰু কৰিবৰ কাৰণে যাওঁ মই অৱন্তী ৰাজ্যলৈ এতিয়া বিদায় কৃষ্ণয় বাসুদেবায় হরে পরমাত্মনে প্রাণক্লেশনাশায় গোবিন্দায় নমো নমঃ
কৈছে নেকি কোনোবাই ৰাজ্যত বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰ সঠিক ক্ষমতা? মহাৰাজ, অৱন্তী ৰাজ্যৰ সকলো প্ৰজাই সুখে শান্তিৰে পৰিছেবা কৰা নাই কোনোৱে বিদ্ৰোহ আচৰণ। তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মহাৰাজ। সন্তুষ্টিত শুনি দায়িত্ব তথাও চিন্তা হয় মনত ৰাজ্যক ঘটিব যেন কিবা এক অঘটন। ৰাজ্যৰ গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত সুদৰ। মহাৰাজ, অনৰ্থক চিন্তা কৰি অন্তৰত আঘাত নিদিব। আপোনাৰ সহায়ৰ বাবে আছো মই, আছে দুই মহাপৰাক্ৰমী সেনাপতি উগ্ৰসেন আৰু প্ৰমত্তসেন। তেনেস্থলত চিন্তাৰ কোনো নিৰ্দেশ কাৰণ নাই। এইটো চিন্তাৰ কাৰণ মন্ত্ৰী, তুমিতো নাজানা মোৰ চিন্তাৰ দেখো। আজি কিছুদিনৰ পৰা সেনাপতি উগ্ৰসেনক এই ৰাজ্যৰ প্ৰতি উদাসীন হোৱাটো মোৰ দৃষ্টিগোচৰ হৈছে। নাৰীৰ শক্তিৰ বলত আজি মই এই অৱন্তীৰ ৰজা হিচাপে গৌৰৱান্বিত। তেওঁ যদি ৰাজ্যৰ প্ৰতি উদাসীন হয় তেন্তে ৰাজ কাৰ্যসূচীৰে চলিব কেনেকৈ? পুত্ৰবৎ পালন কৰা উদ্যোগেৰে যদি ভাতৃপ্ৰমত্তসেনৰ লগ হৈ এই ৰাজ্যত ৰজাৰ বিৰুদ্ধে দ্ৰোহ আচৰণ কৰে, সেই বিদ্ৰোহ দমন কৰাটো মোৰ বাবে সম্ভৱ অৱজান মন্ত্ৰী। তুমিতো নিশ্চয় জানা পৰাৰ বিদ্ৰোহ মই কঠোৰ হাতেৰে দমন কৰিব পাৰো। বৃহৎ কুণ্ডল দমন কৰাটো কিমান সহজ নহয় মন্ত্ৰী। মহাৰাজ, এনে কথা কবলৈ নামিব মনত। উগ্ৰসেনে নিশ্চয় এনে ভুল নকৰে। ভগৱানে নিশ্চয় আমাক কৰিব হয়। তোমাৰ বাক্যই সত্য কৰে। আজিলৈ সহায় মানতে ভংগ কৰা হ'ল। বলজন সন্তুক বিশ্ৰাম কৰোঁ। হয় মহাৰাজ।
শক্তি অবন্তি রাজ্য আজি নিষ্কণ্টক হৈ আছে। যি প্ৰামাণ্য সেনৰ ৰাজভক্তিৰ প্ৰভাৱত এই অবন্তি ৰাজ্যত কোনো শত্ৰু মোৰ জানিব পৰা নাই। এই অবন্তি ৰাজ্যৰ আজি ৰজা হ'ব লাগিছিলে কোন, আৰু ৰজা হৈছে আমি দুই ভাই নিজৰ প্ৰাণক উদ্দেশ্য জ্ঞান দিনে ৰাতি ৰাজ্যৰ মঞ্চৰ চিন্তা কৰিছো, কিন্তু ৰজা দুৰ্মতে ৰাজসিংহাসনত বহি ৰাজপুত্ৰক লাভ কৰিব, এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰিম। আজি মই মনতে এটা সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰিছো। তোমাৰ এই সিদ্ধান্তৰ বাবে মই বহুত দিন অপেক্ষা কৰি আছিলো। মাথো তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবে মই মোৰ অন্তৰৰ ভাৱনাত ব্যক্ত কৰিব পৰা নাছিলো। আজি তোমাৰ মিলিছে এতিয়া শুনা মোৰ অন্তৰৰ উন্নতি বেদনা প্ৰবঞ্চনা মোৰ ক্ষেত্ৰত নিজৰ জীবন শত্ৰুৰ হাততে বিপন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি যাম, আৰু সেই পাখণ্ড দুৰ্ভাগ্যৰে ৰাজভূতি ৰাজসিংহাসন অধিকাৰ কৰিব, আৰু আমি তেওঁ ঐক্যবাহী লিপ্ত হৈ জীৱন কটাব লাগিব। কেতিয়াও হ'ব নোৱাৰে। তুৰন্ত বধ কৰি সেই পাখণ্ড দুৰ্ভাগ্যক ৰাজ্যখন প্ৰদান তোমাৰ। ক্ষান্ত ভাই, উত্তেজিত নকৰা তুমি। উত্তেজনাৰ বশৱৰ্তী হৈ যদি কোনো কাৰ্য এই কাৰ্য কেতিয়াও ফলৱতী হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমি ধীৰে সুস্থিৰে সুস্থ বিবেচনাৰে আগবাঢ়ি যোৱাটোৱে উচিত। সিদ্ধান্তৰ কথা অবন্তি ৰাজ্যৰে ৰাজসিংহাসন হস্তগত কৰিবৰ কাৰণে মন্ত্ৰী কুম্ভকৰ্ণ ৰাজ্যৰ ৰূপ দেখুৱাই আমাৰ সহযোগী কৰি ল'ব লাগিব। আৰু তাৰ পাছত পত্নী পুত্ৰ সহ ৰজাক বন্দী কৰি ৰাখিব লাগিব আমাৰ আৰু সুযোগ বুজি মন্ত্ৰী কুম্ভকৰ্ণক সিফলীয়া কৰি এই অবন্তি ৰাজ্যৰ ৰাজসিংহাসন চিৰদিনৰ কাৰণে আমাৰ অধীন কৰিব লাগিব। মই হম অবন্তিৰ ৰজা, আৰু তুমি হবা অবন্তিৰ প্ৰধান সেনাপতি। গতিকে ভাই তুমি তুৰন্তে গৈ মন্ত্ৰীবৰক মাতি আনা মোৰ কাষত। কিন্তু দাদা ভাই, মন্ত্ৰী ডাঙৰে যদি আমাৰ এই গুপ্ত ষড়যন্ত্ৰত একমত নহৈ আমাৰ এই ষড়যন্ত্ৰৰ বিষয়ে ৰজাৰ আগত ব্যক্ত কৰে, এতিয়া এই তীক্ষ্ণ অতি বুকুত বকুৱাই প্ৰাণ পায়ো উলিয়াই পঠিয়াম তাৰ জমাৰ নহলে। বিলম্ব নকৰি তৎকালে মাতি অনা মন্ত্ৰীবৰক এই গুপ্ত স্থানলৈ যোৱা। সাৱধান দৈন্যতহেন আৰু তোৰ নাই পৰিত্ৰাণ। অতি শীঘ্ৰে তোৰ ওপৰত লম্বাই সিদ্ধান্ত দিব। আৰু নকৰো
ডাঙৰীয়া আহক আহক মন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ কাৰণেই অপেক্ষা কৰি আছোঁ। কিবা হেতু মতালা মোক ৰাজ্যৰ কি এনে ঘটিল ধন্তৰ অকস্মাতে হ'ল মন্ত্ৰীৰ প্ৰয়োজন প্ৰয়োজন নিশ্চয় আছে মন্ত্ৰী ডাঙৰীয়া, প্ৰয়োজন নিশ্চয় আছে আৰু সেইকাৰণে আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে এই গুপ্ত স্থানলৈ। শুনক মন্ত্ৰী ডাঙৰীয়া, মোৰ প্ৰয়োজনৰ কথা। আমি দুই ভাইয়ে নিজৰ প্ৰাণক তুচ্ছ জ্ঞান দিনে ৰাতিয়ে ৰাজ্যৰ মংগল চিন্তা কৰিছো, কিন্তু ৰজা দুম্মদসেনে ৰাজসিংহাসনত বহি ৰাজভোগ লাভ কৰিছে। এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰো মন্ত্ৰী ডাঙৰীয়া। সেইবাবে ৰজাৰ বিৰুদ্ধে এটা গুপ্ত ষড়যন্ত্ৰ ৰচাৰ কথা চিন্তা কৰিছো। আপুনি আমাৰ এই ষড়যন্ত্ৰৰ কাৰ্যত সহায় কৰিব লাগে। আজি বহু দিনৰ পৰা মোৰ অন্তৰত উমি উমি জ্বলি থকা প্ৰতিহিংসাৰ তীব্ৰ দাবানল আজি তৎপকৈ জ্বলি উঠা হৈছে। আপুনি যদি আমাৰ এই ষড়যন্ত্ৰৰ কাৰ্যত সহায় কৰে তেতিয়াহ'লে এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশ আপোনাক প্ৰদান কৰা হ'ব। গতিকে মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত ব্যক্ত কৰক। অৰ্থৰাজ্য হয় মন্ত্ৰী ডাঙৰীয়া। সেনাপতি কেনেকৈনো মই এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব পাৰিম? প্ৰকৃততে তুমি মোক কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা। মন্ত্ৰী ডাঙৰীয়া, আমি অৱন্তী ৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। মন্ত্ৰী ডাঙৰীয়া, আমাৰ সকলোৰে শক্তি আছে, সামৰ্থ্য আছে, কুট কৌশল উদ্ভাৱন কৰিব পৰা এটা কিন্তু এই সকলো থাকিও আছে আমাৰ একো নাই। একো নাই আৰু সেইবাবে আমি ৰাজ্যত বিদ্ৰোহৰ সূচনা কৰি ৰজাক ক্ষমতাচ্যুত কৰি এই বিশাল অৱন্তীৰ ৰাজসিংহাসন হস্তগত কৰিব খুজিছো। তাৰ বাবে লাগে আমাক একতা আৰু দৃঢ়তা। মন্ত্ৰী আমি দুই ভাইয়ে ৰাজ্যৰ মংগল চিন্তা কৰিছো, কিন্তু ৰজা দুম্মদসেনে আমাক গতিকে মন্ত্ৰী ডাঙৰীয়া, আমি গুপ্তভাৱে ৰজাৰ বন্দী কৰাৰ কথা চিন্তা কৰিছো। কেৱল বন্দী নহয়, প্ৰয়োজন হলে ৰজাক মই হত্যা কৰাৰ কথাটোও ভাবিছো। আৰু তাৰ লগে লগে এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব, বাকী অৰ্ধাংশৰ গৰাকী হ'ব মই। ভাৰতী প্ৰমত্তসেন হ'ব দুয়োখন ৰাজ্যৰ প্ৰধান সেনাপতি। গতিকে মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মতামত ব্যক্ত কৰি মই কৃতাৰ্থ কৰোঁ। মতামতৰ কোনো প্ৰয়োজন নাই সেনাপতি, মতামতৰ কোনো প্ৰয়োজন নাই। আজি কিছুদিন ধৰি অৱন্তী ৰাজে মোৰ মন্ত্ৰণাও গ্ৰহণ নকৰা হৈছে। মন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে অগ্নিপুত্ৰ এনেকৈ সম্ভৱ হ'ব সেনাপতি? সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া, অসম্ভৱ লাগিব। ফলত মন্ত্ৰী ডাঙৰীয়া মোৰ গুপ্ত ষড়যন্ত্ৰৰ কথা আজি ৰাতি মই গুপ্তভাৱে ৰজাৰ বয়সত প্ৰৱেশ কৰি ৰজাক মই গৰীব বন্ধন ভক্তি প্ৰমত্তই দ্বাৰৰ মুখত থাকি
সতর্ক দৃষ্টি রাখিব যাতে রজার গুপ্তস্বরে আমার এই গুপ্ত যদি রজার কোনোবা গুপ্তস্বরে আমার এই গুপ্ত ষড়যন্ত্রের কথা কম পাই তেতিয়া রজার কর্ণকুশল হোৱাৰ আগতে তাক নিধন কৰা ভক্তি প্ৰমত্ত আৰু আপুনি দুয়ো মিলি ৰাণী আৰু সত্যবানক কৰিব বন্ধন চলে পৰে বহুফালে সংগ্ৰামে আমি যদি আমাৰ কাৰ্য সফল হ'ব পাৰো তেতিয়াহ'লে আমাৰ আটাইৰে মনোবাঞ্ছা পূৰ্ণ হ'ব। মন্ত্ৰী নাগৰিক বিলম্ব নকৰি গৌৰৱ যাওক আপোন কৰ্তব্যত আমি সমগ্ৰসৰ আহক মন্ত্ৰী নাগৰিক। জগতৰ চাৰিমুঠি জীৱৰ প্ৰত্যেকৰে অন্তৰতেও বিৰাজমান হৈ থাকে বাছা। চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি কোৱা হয় বাছা। মানৱে হৈছে সকলোতকৈ শ্ৰেষ্ঠ, কিন্তু বাছা এই জীৱ শ্ৰেষ্ঠ মানৱেও কাম ক্ৰোধ লোভ মোহৰ বশীভূত হৈ নিজ স্বাৰ্থ পূৰণৰ কাৰণে কোনো কোনো সময়ত অতি নিজ কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে বাছা। কি কৰিলেনো মানুহ মুছে কৰি ভগৱানৰ কৰুণা লাভ কৰিব পাৰি? নিৰ্গুণ ভক্তিহে ভগৱানৰ কৰুণা লাভ কৰিব পাৰি বাছা। ৰাজ্যৰ প্ৰজাৰ কল্যাণৰ কাৰণে ভগৱানৰ ওচৰত বন্দী কৰিলো মই নিস্বাৰ্থ সিদ্ধিৰ কাৰণে।
ৰজাঘৰৰ পৰা উগ্ৰসেন দি মোৰ হিত উপদেশ মানি তই মোক বন্দীত্বৰ পৰা মুক্ত কৰিলে নতুতো নহ'ব কন্যা মুক্তি মই অৱশ্যেই দিম মাত্ৰ তুমি মোৰ বৈশ্যতা স্বীকাৰ কৰিব লাগিব মইতো বৈশ্যতা স্বীকাৰ কৰিব লাগিব বৈশ্যতা স্বীকাৰ কৰিব লাগিব মোৰ অনুমানেই সত্য এই অনুমান ৰাজ্যৰ লোভত পৰি সীতাৰ কি জ্ঞান হেৰুৱাই আজ্ঞাবাদী ভিত্ত হৈ মুক্তভাৱে প্ৰৱেশ কৰি স্বয়ং পক্ষত মোক অন্যায়ভাৱে ৰাজভক্তি যি দুৰ্লক্ষণৰ অন্নৰে প্ৰতিপালিত হৈ বাল্যকালৰ পৰা মই জীৱনৰ মধ্যম অৱস্থা পালিছি যাৰ এই কৰোণাৰ ওপৰত পিতৃহীন মাতৃহীন হৈ তই এই ৰাজ্যৰ প্ৰধান সেনাপতি হিচাপে বিভূষিত হৈ আজি তাৰ ওপৰতেই কৰিছ মোৰ হিত উপদেশ মানি তই মোক বন্দীত্বৰ পৰা মুক্ত কৰি দে নতুতো নহ'ব কল্যাণ কোনো উক্তি কোনো চুক্তি মই মানি ল'ব নোৱাৰো চুক্তিবদ্ধ ধৰ্ম যৌনসকলে জাতি মাত্ৰ অবন্তি ৰাজবিভাগ পুনৰবাৰ সুধিছো তোমাক মোক ৰজা মানি তুমি মোৰ বৈশ্যতা স্বীকাৰ কৰিবা নকৰা যদি তুমি মোৰ বৈশ্যতা স্বীকাৰ কৰা মুক্তি মই দিব পাৰিম কি কৰিবি কুৰান্দৰ তীক্ষ্ণ আশীপকত বহুৱাই প্ৰাণ বায়ু দিয়ে পথ্যন্তৰ জমা নকৰে এতিয়াও দেখিছো ইয়াৰ দৰ্প শূন্য হোৱা নাই এতিয়াও দেখিছো ইয়াৰ দৰ্প শূন্য হোৱা নাই খন্তেক অপেক্ষা কৰ জগতুয়ে যিটো ৰক্ষা কৰিব এই উগ্ৰসেনৰ হাতে ভয় প্ৰবক্ত বন্দী কৰি ৰখা হৈ লৌহ কাৰাগাৰে মোৰ নতুন নতুন শাস্তি বিধান কৰি উগ্ৰসেনৰ প্ৰচণ্ড শক্তিৰ কথা নিজে নিজে তুমি কৰাবা স্মৰণ আউলিলৈ প্ৰভাততে অবন্তিৰে ৰাজসিংহখনে পৰিয়ালখন এই দাম্ভিকৰ উপযুক্ত শাস্তিৰে মই কৰিম ব্যৱস্থা পাখণ্ড ৰাজখণ্ডৰে বন্দীশালত ৰাজভোগ গৈ এটা কথা কৈ ৰাখিবি মনত যদি মই কেনেবাকৈ এই বন্দীত্বৰ পৰা মুক্তি পাওঁ তেতিয়া তোৰ পৰা আনন্দ উল্লাসেৰে মন কোনকেইটা আছে মন মোৰ বুমন তোমাৰ জেকেটটো লোৱা অবন্তিৰে ৰাজেশ্বৰ প্ৰদানত হয় আজি উগ্ৰসেনৰ হাতে প্ৰসততে হম মই অবন্তিৰ ৰাজেশ্বৰ ৰাণীকে বন্দী কৰি ইমান পৰেও কিয় বাৰু হাৰাই মন্ত্ৰী ডাঙৰীয়া সঁচাকৈ ভাই মন্ত্ৰীবোৰে কৰিছে বহুতো পলম মনত মোৰ লাগিছে সন্দেহ মন্ত্ৰীবোৰে কৰিব যেন আমাক কিবা বিশ্বাসঘাতকতা অৱশ্যে মন্ত্ৰীৰ বিশ্বাসঘাতকতাই
আমাক একো অনিষ্ট সাধন কৰিব নোৱাৰে। আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আছিল ৰজা দুৰ্মত সেন যেতিয়া আমাৰ হাতত বন্দী, আমাৰ আৰু চিন্তাৰ কোনো নেদেখো কাৰণ বন্দী কৰি লৈ আহিছো তোমাৰ কাষলৈ। এতিয়া তোমাৰ যি ইচ্ছা তাকেই কৰিব পাৰা। কিয় তুমি আমার কইরা বন্ধন? কি অপরাধে আমি বাল্য কালরে পড়া লালন পালন করার প্রতিপদ তুমি মুখে কয়ে দিলা কেরামতি বিরোধী করেছো তোমার আমার মুক্তি দিয়া কেরামতি আমার মুক্তি দিয়া মুক্তি 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 তোমার উপর নহব করাবে। তোমার এই করুণ কণ্ঠস্বরে, তোমার এই করুণ বিনামে উত্তর পাহাড় হৃদয় কেতিয়াও গলাব তোমারে মন্ত্রী সেনাপতি সঁচাকৈ প্ৰশংসাৰ যাওক যাওক মন্ত্ৰী ডাঙৰীয়া, মহাৰাণীৰ সত্যবানক থৈ আহকগৈ ৰজাৰ সৈতে মুৰুন্ধকাৰ কুটাখানাত। रोजा को बंदी करला आजे अंदर में आते कुते बंदी रहते क्यों क्यों तुम्हें नरक परिणत करिला क्यों तुम्हें नरक परिणत करिला নিশ্চয় আছে মন্ত্ৰী ডাঙৰীয়া, যাওক মন্ত্ৰী ডাঙৰীয়া, মহাৰাণীৰ সত্যবানক থৈ আহকগৈ মোৰ অন্ধকাৰ কুটাখানাত। যাওক মন্ত্ৰী ডাঙৰীয়া। সেনাপতি, তোমাৰ বাক্য মই কৈছে কৰিম পালক। বন্দী আমার মুক্তি দিয়া অন্ধকাৰ কুটাখানাত। আমার মুক্তি দিয়া আমার মুক্তি দিয়া আমার মুক্তি দিয়া দৃষ্টি রাখিব যাতে কারাগারের পৰা কোনো বন্দী পলায়ন কৰিব নোৱাৰে। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। সাধু নিজ কৰ্তব্যত উপযুক্ত ভাতৃ মোৰ ভাই বিৰংগনে দেখো কাৰণ